আইখাম ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনাক পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত তিনিটা স্নেক্সৰ ৰেচিপি লৈ আহিছোঁ বা তিনিটা ব্ৰেকফাষ্টৰ ৰেচিপিও ক'ব পাৰে। লাইট ব্ৰেকফাষ্টৰ ৰেচিপি হয় যোনটো আপোনালোকে চাহ বা ৰাতিপুৱা খাব পাৰে আৰু সন্ধিয়া সময়ত আবেলি আলহীকো দিব পাৰে। এইটো হৈছে প্ৰথমতে চিৰাৰ ৰেচিপিটো। ইয়াতে প্ৰথমতে কেৰাহীত মই নৰসিংহ পাত, তেল আৰু অকণমান মই সৰিয়হ গুটি দি পেলাই ইয়াতে পিঁয়াজ, জলকীয়া, বাদাম এইখিনি দি পেলাই অলপ সময় ভাজি ল'ম। অলপ কিচমিচ দিছিলোঁ। ইয়াতে নিমখ, হালধি আৰু অকণমান চেনি দি পেলাই গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই যোনখিনি ধুই ৰাখিছিলোঁ চিৰা সেইখিনি মই দি দিম আৰু এইখিনি যেতিয়া মই ভাজি ল'ম তেতিয়াই ৰেডি হৈ যাব, যোনটোক পোহা বুলিও কয়। আৰু এইটো ৰেচিপি ৰেডি হৈ যোৱাৰ পিছত আজি বনাম পিঠাৰ ৰেচিপি এটা আৰু এটা নিমকিৰ ৰেচিপি। পিঠাৰ ৰেচিপিটো মই কল দি বনাম আৰু নিমকিৰ ৰেচিপিটো মই চুজিৰে বনাম। আশা কৰোঁ আপোনালোকে ৰেচিপি দুইটাই চাই ভাল পাব আৰু এই ৰেচিপিটো চাই চাগে আপোনালোকে ভাল পাইছে। মোক কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব যে তিনিটাৰ ভিতৰত আপোনালোকে কোনটো ৰেচিপি ট্ৰাই কৰিলে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। কল বেছিকৈ পকি গ'লে সাধাৰণতে আমি পেলাই দিওঁ। এইবাৰ বিহুত আপোনালোকৰ ঘৰতো যদি এনেকৈ বেছিকৈ পকি যোৱা কল ৰৈ গৈছে, কেইটামান কলৰ পিঠা বনাই চাব পাৰে, বিৰাটেই সোৱাদ হয় খাবলৈ। প্ৰথমতে মই এই কলকেইটা পিটিকি ল'ম এনেকৈ চামুচেৰে। তাৰপিছত ইয়াতে 1 কাপ মই আটা দি দিম, আধা কাপ চুজি দিছোঁ, নাৰিকলৰ গুড়া দিম, পেকেট পাউডাৰ গাখীৰ 1 পেকেট দিছোঁ আৰু চেনি দিছোঁ মই ইয়াতে 1/4 কাপ আৰু বেকিং চ'ডা দি পেলাই এতিয়া পানী দি পেলাই মিশ্ৰণখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম। কনচিষ্টেঞ্চিটো এনেকৈ ৰাখিব যাতে বেছি ডাঠো নহয় আৰু বেছি পাতলাও নহয়। ইয়াতে মই গোন্ধৰ বাবে চফ দি দিছোঁ, এইটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। এতিয়া কেৰাহী এখনত মই তেল ঢালি পেলাই এটা এটাকৈ পিঠাখন ভাজিম। ধুনীয়াকৈ ফুলি আহিছে দেখিছে নহয় পিঠাকেইখন, আৰু একদম ল' ষ্টিমত ভাজিছোঁ মই যাতে ভিতৰখনো সিজি যায় আৰু বাহিৰৰ ফালৰ পৰা ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। আৰু এখন পিঠা পুৰি দেখাই দিছোঁ। এইখন পিঠা খাবলৈ বিৰাটেই সোৱাদ হয়, আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব পাৰে। আৰু যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই। এনেদৰে চুজিৰ নিমকি বনাই চাইছেনে? এইবাৰ বিহুত অকল ময়দাৰ নিমকি নবনাই চুজি আৰু ময়দা মিলাই পেলাই নিমকি কেইটামান বনাই চালোঁ, খাই বিৰাটেই সোৱাদ লাগিল। প্ৰথমতে ইয়াৰ বাবে মই 1 কাপ চুজি লৈছোঁ আৰু 1/4 কাপ ময়দা ল'লোঁ। ইয়াত মই 1/4 কাপ গাখীৰ আৰু অকণমান নিমখ দি পেলাই অলপ ঘিউ দিলোঁ, 1 চামুচ ঘিউ দি পেলাই এনেকৈ অলপ অলপ পানী দি পেলাই মঠি এটা ডো বনাই ল'লোঁ, যেনেকৈ আমি আটা মঠো তেনেকৈ ধৰণেৰে। তাৰপিছত মই ইয়াতে বেলি পেলাই ৰুটি বেলাৰ দৰে বেলি পেলাই এনেকৈ কাটি ল'ম। আপোনালোকে যিকোনো মন যায় শ্বেপ দিব পাৰে। মই ইয়াতে ডায়মণ্ড শ্বেপ দিছোঁ, সাধাৰণতে যেনেকৈ আমি নিমকি শ্বেপ থাকে তেনেকৈয়ে দিছোঁ। বেলেগ ধৰণে শ্বেপ দিম বুলি ক'লেও দিব পাৰে। এতিয়া মই এখন কেৰাহীত ইয়াতে তেল লৈ পেলাই যেতিয়া মিডিয়াম গৰম হৈ যাব তেতিয়া নিমকি কেইটা এটা এটাকৈ ভাজি ল'ম। মই দি দিছোঁ তেলত আৰু ভাজি ল'ম। এনেধৰণে যেতিয়া গল্ডেন ব্ৰাউন হৈ যাব কম ষ্টিমত ভাজি থাকিম। এইটো এটা বেচ হৈ গ'ল আৰু বাকীখিনিও মই এনেধৰণে ভাজি ল'ম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আজিলৈ আহিছোঁ, বাই।